মই আজি খুব আনন্দিত আৰু এই দলত যে মই যোগদান কৰিছো ইয়াৰ অন্তৰালত আছে বিটি সিট বৰ্তমানৰ যি আমাৰ হাগ্ৰামা ছাৰৰ নেতৃত্বত বিপিএফ দল আছে এই দলটো এটা সুসংবদ্ধ দল বা ডিসিপ্লিনড এটা দল এই দলে আমাৰ বিটিএডি এলেকাৰ সকলো শ্ৰেণীৰ লোকক লৈ সকলো জনগোষ্ঠীক লগত লৈ তেওঁ ৰাজনীতি কৰে আৰু তেওঁলোকৰ মাজত সোমাই থাকি তেওঁ উন্নয়নমূলক কামবোৰ কৰে আৰু যদি আমি চাব যাওঁ তেতিয়াহ'লে এই ইউপিপিএল চৰকাৰ অহাৰ আগত আমাৰ হাগ্ৰামা ছাৰৰ নেতৃত্বত যি বিপিএফ চৰকাৰ আছিল এই চৰকাৰখনে বিটিএডি বাসীৰ যথেষ্ট উন্নয়নমূলক কাম কৰিছে আৰু এইবিলাকতে মই সন্তুষ্ট হৈ আজি এই বিপিএফ দলত যোগদান কৰিছোঁ। আগতে কোনটো দলত আছিল আপুনি? মই বেলেগ দলত নাছিলোঁ। মই প্ৰথম ৰাজনৈতিক জীৱনত যদি মই প্ৰথম ভৰি দিছোঁ তেতিয়াহ'লে এই প্ৰথমে এই বিপিএফ দলতে মই ভৰিটো থৈছোঁ। আপুনি প্ৰমোদৰ নেতৃত্বত এইটো চৰকাৰে 5 বছৰ একো কাম কৰা নাই বুলি ভাবে নেকি? নিশ্চয় নিশ্চয় আজিলৈকে যদি আমি চাওঁ তেওঁ যিবিলাক সপোন দেখুৱাইছিলে সেই সপোনটো এটাও বাস্তৱায়িত নহ'ল। তাৰোপৰি এনেকি এই আমাৰ সজা ৰাইজৰ মাজত যিখিনি সৰু সুৰা মানে আন্তঃগাঁথনি যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি কোৱা হয় এইবিলাক কামো অকণমানো কোৱা নাই। এখেতৰ নেতৃত্বত যি চৰকাৰ চলিছিল মানুহবিলাক একেবাৰে দুৰ্বল হৈ পৰিছিল, তেওঁলোকৰ ব্যৱসায় বাণিজ্য নচলিছিল, মানুহবোৰৰ মুখত সদায় এটা দুৰ্বল ভাৱ দেখা গৈছিল। গতিকে এই ছাৰৰ আমলত উন্নতি হোৱা বুলি মই অকণো বিশ্বাস নকৰোঁ আৰু ভৱিষ্যতেও তেওঁলোকৰ পৰা মই একো আশা নকৰোঁ। শান্তি আহিছে বুলি কৈছে, আপোনাৰ মতে কি? শান্তি আহিছে বুলি মই নকম। শান্তি এনেকুৱা হৈছে 2003 চনত যেতিয়া ফাৰ্ষ্ট BTC একৰ্ড হৈছিল এই তেতিয়াৰ পৰাই কিন্তু আমাৰ বিটিএডি এলেকাত শান্তি বিৰাজ কৰি আছে। এতিয়া সেই সময়ত আমাৰ হাগ্ৰামা ছাৰৰ নেতৃত্বত যি বিপিএফ চৰকাৰ চলি আছিল তেওঁ সুন্দৰকৈ তেওঁ সকলো ক্ষেত্ৰতে ভালদৰে কাম কৰিব পাৰিছিল, কিন্তু মাজে মাজে এই বৰ্তমানৰ যি ইউপিপিএল চৰকাৰ এই চৰকাৰখনে বিভিন্ন সংগঠন যেনেকৈ এফচু আছিল, তাৰপিছত 2-এটা তেনেকুৱা সংগঠন আছিল, সিহঁতক লগত লৈ তেওঁলোকে বিটিচি এলেকাত তেওঁলোকে মাজে মাজে ধৰ্ণা আন্দোলন, আজি ৰোড ব্লকাড, কালি ৰেল ৰকো ইত্যাদি প্ৰগ্ৰাম লৈকিনি এটা অশান্তিকৰ পৰিৱেশ লৈ আনিছিলে। গতিকে আচল অশান্তি কৰা লোকসকলেই যেতিয়া শাসনত বহিছিল তেতিয়া আমাৰ কিন্তু বিপিএফ যিবিলাক মানুহ আছিল বিপিএফৰ সিহঁতে কিন্তু তেনেকুৱা ধৰণৰ কোনো কাৰ্যসূচী লোৱা নাই। সেইকাৰণে এতিয়া শান্তি আহিছে বুলি তেওঁলোকে দাবী কৰিব বিচাৰে। আজি আপুনি বিপিএফত যোগদান কৰিলে ৰাইজৰ কাৰণে কেনেকৈ কাম কৰিম বুলি পৰিকল্পনা কৰি আছে? মই বিৰাট এটা আশা লৈ আজি এই বিপিএফ দলত মই যোগদান কৰিছোঁ। বিশেষকৈ আমাৰ এই বিটিচি বাসীৰ আদিবাসী ৰাইজৰ কাৰণে তথা চাওতাল জনগোষ্ঠীৰ কাৰণে বহুত প্ৰব্লেম আছে। সেই সমস্যাবোৰ এই প্ৰব্লেমবোৰ এই দলৰ জৰিয়তে বা এই দলত থাকি মই সেইবোৰ কিছু হ'লেও সেইবোৰ সমাধান কৰিব পাৰিম বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ।